নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক পুনৰবাৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। আজি মই তোমালোকৰ আগত তিনিটা অতি গুৰুত্বপূৰ্ণ টিপছ লৈ আহিছো, যি তিনিটা টিপছ ফলো কৰিলে তোমালোকে অতি কম সময় পঢ়ি তোমালোকে এটা পৰীক্ষাত সৰহ নম্বৰ গোটাব পাৰিবা। কেনেকৈ এই টিপছ কিটা ব্যৱহাৰ কৰিবা আৰু এই টিপছ কিটা মই 100% গ্যাৰান্টি দি ক'ব পাৰো যে তোমালোকে ফলো কৰিলে সৰহ নম্বৰ গোটাব পাৰিবাই। গতিকে কিনো আছে আজি এই টিপছ তিনিটা মই তোমালোকক এই টিপছ তিনিটা লিখি আনিছো আৰু তাৰ বাবে মই বিতংভাৱে বহলাই কম। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা আৰু লগৰ দুজনৰ মাজত হলে তোমালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকে উপকৃত হয়, এই লকডাউনৰ পৰিৱেশত যাতে উপকৃত হয় মই তাই কামনা কৰিছো। গতিকে দেৰি নকৰি আজি ভিডিঅ'টোৰ প্ৰথমটো টিপছৰ বিষয়ে তোমালোকক ক'ব বিচাৰিছো। টিপছ নাম্বাৰ 1 এই কাষতে মই লিখি দিছো Syllabus। তোমালোকৰ প্ৰতিটো সাবজেক্টৰ বাবে প্ৰতিটো ক্লাছৰ বাবে কি হ'ল এই সিলেবাসখন অতি গুৰুত্বপূৰ্ণ। কিয়নো সিলেবাসখন তোমালোকৰ এক অতি গুৰুত্বপূৰ্ণ অংগ বুলি এই কাৰণে ক'ব বিচাৰিছো। সিলেবাসখন যদি তোমালোকে ফলো কৰা সেই সিলেবাসখনতে সব বস্তু লিখাই আছে যে কোনটো পাঠ কেতিয়া পঢ়িব লাগিব, কোনটো ইউনিটত পঢ়িব লাগিব, হাফ ইয়েলিত কি আহিব, ফাৰ্স্ট ইউনিটত কি আহিব, এনুৱেল এক্সামত কি আহিব, সেকেন্ড ইউনিটত কি আহিব, গোটেইখিনি তাত লিখাই আছে এ টু জেড। তোমালোকে খালি এই সিলেবাসখন স্কুলত দিয়ে ছাৰ বাইদেউসকলে তোমালোকে থৈ দিয়া আৰু। গতিকে সিলেবাসখন প্ৰথমৰ পৰা শেষলৈকে কিনো লিখা আছে তাক যদি তোমালোকে চোৱা আৰু কামত যদি লগোৱা তেতিয়াহ'লে বহুত সুফল পাবা। এই সিলেবাসখন সুন্দৰকৈ লিখা থাকে কোনটো টপিক কিমান গুৰুত্বপূৰ্ণ দেই। তোমালোকে সিলেবাসখন লৈ লবা। যদি তোমালোকে সিলেবাসখন পোৱা নাই মোৰ এটা ভিডিঅ'ত এই সিলেবাসখনৰ বিষয়ে ক্লাছ 9-10 হে দিয়া আছে, বাকিবিলাক ক্লাছৰ দিয়া নাই। যদি তোমালোকক দৰকাৰ হয় বাকিবিলাক ক্লাছৰো তেতিয়াহ'লে মোক কমেন্ট কৰি জনাবা, মই নেক্সট ভিডিঅ'ত দিবলৈ চেষ্টা কৰিম, নতুবা হোৱাটছএপত পাৰ্সোনালি হলেও দিবলৈ চেষ্টা কৰিম। নাম্বাৰ 2.2 হ'ল ব্লুপ্ৰিন্ট। ব্লুপ্ৰিন্ট কি চিনি পাইছা? এই ব্লুপ্ৰিন্ট হ'ল এটা অতি গুৰুত্বপূৰ্ণ টপিক। এই ব্লুপ্ৰিন্টতে তোমালোকক লিখা থাকিব কেইটা শৰ্ট কুৱেশ্যন আহিব, অৰ্থাৎ কেইটা অতি চমু প্ৰশ্ন উত্তৰ আহিব, চমু প্ৰশ্ন উত্তৰ কেইটা আহিব আৰু ৰচনাধৰ্মী প্ৰশ্ন কেইটা আহিব তাত লিখা থাকিব। 2 নম্বৰীয়া কেইটা আহিব, 3 নম্বৰ কেইটা থাকিব, 4 নম্বৰীয়া কেইটা থাকিব আৰু 5 নম্বৰৰ প্ৰশ্ন কেইটা থাকিব তাত লিখা থাকে। ক্লাছ 9 আৰু 10ৰ বাবে এইটো বিশেষ গুৰুত্বপূৰ্ণ। বাকি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও বাকি ক্লাছৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবেও এইটো গুৰুত্বপূৰ্ণ, কিন্তু ক্লাছ 9, 8, 9, 10ৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ কাৰণ সেবাই এখন ব্লুপ্ৰিন্ট এক্সট্ৰাকে প্ৰস্তুত কৰি পঠিয়ায়। ইতিমধ্যে এই ব্লুপ্ৰিন্টখন আহিছে 2021-22 বাবে যোনখন ব্লুপ্ৰিন্ট সেইখন আহিছে। তোমালোকে নিজৰ ছাৰ বাইদেউসকলৰ পৰা পাৰ্সোনালি হওক ক্লাছতে হওক পাছত যেতিয়া খুলিব ব্লুপ্ৰিন্টখন লৈ লবা, নতুবা মোক ওচৰতো আছে তোমালোকে যদি মোক পাৰ্সোনালি কোৱা ছাৰ মোক ব্লুপ্ৰিন্টখন দিয়ক মই দিব চেষ্টা কৰিম। এই ব্লুপ্ৰিন্টখন বহুত ইম্পৰ্টেন্ট, তোমালোকে ব্লুপ্ৰিন্টখন লবাই যেনেকি হলো। তাত যেতিয়া লবা তোমালোকে ভালকৈ লক্ষ্য কৰিবলৈ, এনে লৈ পিনে থৈ দিলে নহব। সেই ব্লুপ্ৰিন্টখনত নামটো কি ব্লুপ্ৰিন্ট, সেই ব্লুপ্ৰিন্টখনত অতি চমু প্ৰশ্ন উত্তৰ কোনটো পাঠৰ পৰা কেইটা আহিব বোলে লেসন 1 নম্বৰ লেসনটোৰ পৰা শৰ্ট কুৱেশ্যন মাত্ৰ 2টাহে আহিব, 2 নম্বৰ লেসনটোৰ পৰা শৰ্ট কুৱেশ্যন 3টা আহিব বা তেনেকৈ লিখা থাকিব। যদি কোনোবা এটা লেসনত বোলে তোমালোকে খুব গুৰুত্ব দি পঢ়ি আছা কিন্তু পৰীক্ষাত আহিলে তাক 2 নম্বৰ, তেতিয়াহ'লে সেইটো আমাৰ বাবে বহুত লছ হ'ব নহয়। সেই কাৰণে এই ব্লুপ্ৰিন্টখন আমি প্ৰথমৰ পৰা শেষলৈকে পাঠ্যক্ৰম যেতিয়া পঢ়া হয় তেতিয়াই লৈ লোৱা হয়। টেঙৰ ল'ৰা ছোৱালীবিলাকে কি কয় এই ব্লুপ্ৰিন্ট সিলেবাস এইবিলাক লৈ লয়। এই সিলেবাস ল'লে তাৰপিছত ব্লুপ্ৰিন্ট ল'লে সিলেবাসত কি লিখা থাকিব কোনটো সময়ত কোনটো এক্সামত কি লিখা থাকিব, তাৰমানে তাত কোনটো ফাৰ্স্ট ইউনিটত কোনকেইটা লেসন আহিব, সেকেন্ড ইউনিটত কোনকেইটা আহিব এনেকৈ লিখা থাকিব। ব্লুপ্ৰিন্টত কি হ'ব তাত ডিটেইলছত লিখা থাকিব যে মাৰ্কছ কোনটো ইউনিটত কিমান আহিব, কোনটো পাঠত কিমান আহিব সব লিখা থাকিব। তোমালোকে ল'লে একদম গম পাই যাবা। ক্লাছ 8, 9, 10ৰ বাবে মোৰ ওচৰত আছে, তোমালোকে কমেন্ট কৰিলে মই দিব পাৰিম বা মই কালি নে পৰহি এটা পাৰ্সোনেল হোৱাটছএপৰ নম্বৰটো দিছিলোঁ নহয়, সেই নম্বৰটোত গৈও তোমালোকে ক'ব পাৰা, তেতিয়া মই দিবলৈ চাম। নেক্সট 3 নম্বৰটো হ'ল তোমালোকে মনত থকা যোনটো কেপাচিটি সেইটো বঢ়াব লাগিব। 3 নম্বৰটো আটাইতকৈ গুৰুত্বপূৰ্ণ। এই 3 নম্বৰ পইণ্টটো তোমালোকে মনত থবা
এটো সেম টপিক বুলি কয় তাৰমানে একেটা টপিককে বাৰে বাৰে পঢ়িবলৈ যত্ন কৰিবা আজি ৰাতিপুৱা যেটো অংক কৰিলা বা যেটো প্ৰশ্ন চালা সেই প্ৰশ্নটোকে গধলিও এবাৰ চাবা হোৱাৰ আগত এবাৰ চাবা বা কেতিয়াবা যদি টান টান লাগিছে একেটা অংককে তোমালোকে যদি 5 বাৰ 6 বাৰ কৰি দিয়া তেতিয়াহলে চাবাচোন এটা সময়ত অংকটো একেবাৰে সহজ হৈ পৰিব কিন্তু আমাৰ ল'ৰা ছোৱালী বিলাকে কি হয় একেটা প্ৰশ্নকে কিয়নো বাৰে বাৰে কৰি থাকিব লাগে বেলেগ এটা কৰো আৰু যদি এটা প্ৰশ্ন কেনেবাকৈ টান পায় বাকি কিটা প্ৰশ্ন কৰিবলৈ আৰু নিবিচাৰে সেই কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত কি হৈছে অংক আৰু বিজ্ঞান গণিত আৰু বিজ্ঞান এই সাবজেক্ট দুটা কঠিন হৈ পৰিছে গতিকে মই তোমালোকক এই তিনিটা টিপস দিছো তোমালোকে 15 দিন তোমালোকে এটো কৰা 30 দিন কৰা কাৰোবাৰ ক্ষেত্ৰত 15 দিনতো আহি যাব পাৰে কাৰোবাৰ ক্ষেত্ৰত 30 দিন সময় ল'ব কিন্তু এই তিনিটা কাম কৰিলে বহুত সফল পাবা তোমালোকে কৈছো না বহুত সফল পাবা 100 নম্বৰৰ ভিতৰত তোমালোকে কৈছো বহুতখিনি নম্বৰ পাবলৈ যত্ন কৰিবা হবাই তা পাৰিবাই চাবা তাৰ পিছত মোক কমেন্ট কৰিবা 15 দিন এমাহৰ পিছত মোক কবা স্যাৰ পাৰিছো না নোৱাৰিলে নাই পৰা বুলি কবা তেতিয়াহলে আৰু এটা টিপস আছে হেতু টিপস মই পাছত কম এই টিপস তিনটা ফলো কৰিলে কিন্তু ম্যাক্সিমাম নাম্বাৰ পোৱা যায় মই নিজৰ ক্ষেত্ৰতে কৈছো যেতিয়া আমি তোমালোকৰ নিচিনা আছিলো তেতিয়াহলে এই টিপস কিটা আমাক স্যাৰ বাইদেৱে কৈছিলে আৰু এতিয়াও মই স্কুলত যেতিয়া পঢ়াও তেতিয়া মই ছাত্ৰ ছাত্ৰীসকলক এইটোৱে কওঁ যে টিপস খিনি ফলো কৰিবা এই আজি আছিল এই তিনিটা টিপস গতিকে টিপস তিনটা ফলো কৰা নেক্সট ভিডিঅত লগ পাম পুনৰ বাই বাই